লাইভ আসামৰ দৰ্শকসকলক স্বাগতম জনাইছো। এই মুহূৰ্তত দিবলৈ ওলাইছো এক গুৰুত্বপূৰ্ণ খবৰ। প্ৰবল বৰষুণৰ ফলত সৃষ্টি হোৱা বানে উটুৱাই নিলে কলভাৰ্ট। ৰাজ্যত ঠায়ে ঠায়ে প্ৰবল বৰষুণৰ ফলত সৃষ্টি হৈছে কৃত্ৰিম বানৰ কবলৰ পৰা সাৰি নগল তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ ৰাইজ। সমষ্টিটোৰ অন্তৰ্গত ইনথেম গাঁও পঞ্চায়তৰ ৮ নং ৱাৰ্ড মেহেং পথৰ কলভাৰ্ট উটুৱাই নিলে সামান্য এজাক বৰষুণৰ ফলত হোৱা কৃত্ৰিম বানৰ ফলত টেকেৰী মেহেং তিনিআলিৰ হৈ ৱাৰ্থই ৮ নং ভোট চেণ্টাৰলৈ যোৱা পথৰ অৱস্থা দেখিলে চকু কপালত উঠিব। পথটোৰ এনে চাব নোৱাৰা অৱস্থাৰ প্ৰতি জনপ্ৰতিনিধিৰো কোনো কাণসাৰ নাই। উল্লেখ্য যে বিদ্যালয় অথবা চিকিৎসালয়লৈ এই পথেৰেই যায় অঞ্চলবাসী, কিন্তু পথটোৰে সম্পূৰ্ণ যাতায়াত বন্ধ হৈ পৰাত জিয়াটো ভুগিছে স্থানীয় ৰাইজে। অঞ্চলবাসীৰ ৰাইজে অতি সোনকালেই জিলা প্ৰশাসনৰ লগতে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাক পথটোৰ মেৰামতিৰ বাবে অনুৰোধ জনায়। পথটোৰ দুৰৱস্থা দেখি টেকেৰী ৱাৰ্থই গাঁও ইন্দপুৰ যুৱক সংঘৰ সদস্যসকলে আজি ৰাইজৰ সহযোগত কিছুদিন যেন তেন চলিব পৰাকৈ দলংখনৰ অলপ মেৰামতি কৰে। অতি পৰিতাপৰ বিষয় যে ইনথেম গাঁও পঞ্চায়তৰ কাউন্সিলৰ অৰুণা চেতিয়াৰ ঘৰ ভঙা কলভাৰ্টৰ পৰা মাত্ৰ ৩০০ মিটাৰ আঁতৰত যদিও ৰাইজৰ এনে দুৰৱস্থাৰ এপাক খবৰ ল'বলৈ আহৰি নাই তেখেতৰ। ইনথেম গাঁও পঞ্চায়তৰ সভানেত্ৰী অৰুণা গুডুংকক বাৰে বাৰে ফোন কৰাৰ পাছত কোনো উত্তৰ নাই। জনপ্ৰতিনিধিৰ এনে গুৰুত্বহীন প্ৰতিক্ৰিয়াক লৈ লগতে ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা দেখি বৰডুমুচা পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছে। কাম আমি সকলো ৰাইজে মিলি কৰি আছোঁ। এই ৰাস্তাটো হৈছে আমাৰ টেকেৰী ৱাৰ্থৰ পৰা নামচাই সংযোগী পথ হয়, আৰু এই ৰাস্তাটোতে আমি নামচাইলৈ যাব লাগে। সেইফালে স্কুল আছে, অলপ আগতো আমাৰ LP স্কুল আছে, সৰু ল'ৰা ছোৱালী পাৰ হ'ব লাগে, লগতে আমি মেডিকেল বা যিকোনো ঠাইলৈ যাব লগা হয়, এই ৰাস্তাতে যাব লগা হয়। গতিকে আমাৰ মুখ্যমন্ত্ৰী মহোদয়কে ধৰি অসমৰ যিবিলাক আমাৰ চলিত চৰকাৰৰ বিষয়ভোগী আছে, তেখেতলোক আহি আমাৰ যিটো ৰাইজৰ সমস্যা যাতে অতি সোনকালে সমাধান কৰে, আৰু এই ৰাস্তাটো যেন অতি সোনকালে মেৰামতি কৰি সম্পূৰ্ণৰূপে আমাৰ ৰাইজক সুবিধা কৰি দিয়ে যেন, আৰু এই দলংখনৰ অতি সোনকালে চৰকাৰখনে আমাক সুবিধা কৰি দিয়ে যেন, আৰু আমাৰ ৰাইজৰ যিখিনি অভিযোগ অৰ্থাৎ আমাৰ ৰাস্তা আৰু দলঙৰ যিটো বৰ্তমান পৰিস্থিতি হৈ আছে, এইটো অতি সোনকালে যেন আমাৰ মুখ্যমন্ত্ৰী মহোদয়কে ধৰি আমাৰ বিধায়ক মহোদয় লগতে আমাৰ প্ৰেচিডেণ্ট যিবিলাক আমাৰ জনপ্ৰতিনিধি আছে সকলোবিলাকে যেন অতি সোনকালে আমাৰ যিটো সমস্যা সমাধান কৰি দিয়ে যেন। নিউজ এক্স টাইম লাইভ আসাম।